মাজুলীৰ শিক্ষানুষ্ঠানৰ ব্যতিক্ৰমী পদক্ষেপ পাঠদানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীয়ে ল'লে চুঙা পিঠাৰ জুতি আধুনিকতাৰ মাজতো পৰম্পৰা ৰক্ষাৰ প্ৰয়াস বনগাঁও শংকৰদেৱ বিদ্যা নিকেতনত চুঙা পিঠাৰ প্ৰস্তুত ছাত্ৰ-ছাত্ৰীৰ বৰ্তমান যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাব ধৰিছে আমাৰ বাপুতি সাহোন বহুতো পৰম্পৰা পিছে এইবাৰ ব্যতিক্ৰম মাজুলীৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকল কেৱল কিতাপৰ শিক্ষাই নহয় প্ৰদান কৰা হ'ল অসমীয়া লোক সংস্কৃতিৰ ব্যৱহাৰিক শিক্ষা বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীয়ে মিলি প্ৰস্তুত কৰিলে চুঙা পিঠা লওক এই বিশেষ প্ৰতিবেদন ক্ৰমান্বয়ে লুপ্ত হোৱাৰ দিশে আমাৰ বহুতো প্ৰাচীন ঐতিহ্য কিন্তু তাৰ মাজতে এক আশাব্যঞ্জক খবৰ আহিছে সত্ৰনগৰী মাজুলীৰ পৰা মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত আজি দেখিবলৈ পোৱা গ'ল এক উৎসৱ মুখৰ পৰিৱেশ আচাৰ্যসকলৰ তদাৰকত পাঠদানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়া হ'ল অসমীয়া প্ৰাচীন খাদ্য সম্ভাৰ চুঙা পিঠাৰ সৈতে নিজ হাতে জাতি বাঁহৰ চুঙাত পিঠাগুৰি ভৰাই জুইত পুৰি প্ৰস্তুত কৰিলে সুস্বাদু চুঙা পিঠা এই সম্পৰ্কত কি কয় বিদ্যালয়খনৰ এগৰাকী প্ৰধান আচাৰ্যগৰাকীৰ মন্তব্য আছে শুনো আহক আৰু এয়া দৃশ্য দেখাইছোঁ এনেদৰে চুঙা পিঠাগুৰি ভৰাই চুঙা পুৰি চুঙা পিঠাৰ সোৱাদ লোৱা দেখা গ'ল এইসকল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আচাৰ্য আৰু অভিভাৱকসকলো উপস্থিত থাকে এই কাৰ্যসূচীত মাজুলীৰ শংকৰদেৱ শিশু নিকেতন বনগাঁও এই বিদ্যালয়খনিয়ে বিভিন্ন সময়ত অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ লগত পৰিচয় হৈ থকা বিভিন্ন পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাধ্যমত প্ৰচেষ্টা কৰি আহিছোঁ আৰু এইসমূহৰ ভিতৰত অন্যতম হৈছে আমাৰ চুঙা পিঠা পোৰা উৎসৱ এটা আঘোণৰ শেষত মাঘ বিহুৰ প্ৰাক মুহূৰ্তত প্ৰতিটো অসমীয়া পৰিয়ালতে চুঙা পিঠা পোৰা পৰ্ব প্ৰচলিত হৈ আছিলে কিন্তু সময়ৰ সতত সেই পৰ্ব অসমীয়া পৰিয়ালসমূহৰ পৰা প্ৰায় হেৰাই যোৱাৰ পথত নতুন প্ৰজন্মই চুঙা পিঠা কি পৰিচয়হীনতাত ভুগিছে সেয়ে আমি প্ৰতি বছৰে আমাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে যাতে সেই চুঙা পিঠাৰ পৰিচয়হীনতাত ভুগিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চুঙা পিঠা পোৰা কাৰ্যসূচী ৰূপায়ণ কৰোঁ আমি চুঙা পিঠাই পোৰা কাৰ্যসূচীটোক আমি চুঙা পিঠা উৎসৱ হিচাপে নামকৰণ কৰিছোঁ যিহেতু আমাৰ বিদ্যালয়ত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এই চুঙা পিঠা পোৰা কাৰ্যসূচীৰ লগত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সুবিধা লাভ কৰে তেওঁলোকে নিজে চুঙা কটা পিঠাগুড়ি সনা চুঙাত পিঠাগুড়ি ভৰোৱা চুঙা পোৰা গোটেই প্ৰক্ৰিয়াৰ লগত এনেদৰে জড়িত হৈ পৰে যে তাৰ সম্যক ধাৰণা বুলি নহয় সম্পূৰ্ণ ধাৰণাটো সম্পূৰ্ণ জ্ঞান তেওঁলোকে লাভ কৰে আৰু এই চুঙা পিঠা পোৰা কাৰ্যসূচীত জড়িত হৈ চুঙা পিঠাৰ সোৱাদ লৈ তেওঁলোকে আজি অনামিল আনন্দ প্ৰাপ্তি যে কৰিছে সেয়াই নহয় অসমীয়াক চহকী পৰম্পৰা এক সমৃদ্ধ সংস্কৃতি তেওঁলোকৰ হৃদয়ত স্থাপিত হৈছে আৰু তেওঁলোকৰ মাধ্যমেৰে অনাগত দিনলৈকে যাতে প্ৰতিটো অসমীয়া পৰিয়াললৈ আমাৰ এই চুঙা পিঠা পৰম্পৰা পুনৰ জীৱিত হোৱা এক পৰম্পৰা অব্যাহত থাকে পুনৰ এটা ৰক্ষা হয় তাৰ আমি প্ৰয়াস কৰিছোঁ আমি ভাবিছোঁ আমাৰ এওঁলোকৰ জৰিয়তে আহি থকা দিনত তেওঁলোকৰ হৃদয়ত আৰু তেওঁলোকৰ পৰিয়ালসমূহত এই অসমীয়া পৰম্পৰা জীয়াই থাকিব